हेलो एवरीवन, আজি ভাবিছোঁ পালেং শাকৰ এটা ৰেচিপি বনাওঁ বুলি। আৰু ইফালে কণী লৈ লৈছোঁ, ইফালে বিলাহী, আৰু ইফালে পালেং শাকখিনি ধুনীয়াকৈ ধুই ল'লোঁ, আৰু ইফালে ডিমকেইটা বইল কৰি ল'লোঁ, আৰু এইখিনি ধুনীয়াকৈ বাকলিকেইটা গুচাই লওঁ। আৰু এতিয়া মই ডিমকেইটা অকণমান নিমখ আৰু হালধি অকণমান এনেকৈ সানি লৈছোঁ, আৰু ছাইডকেইটা অকণকৈ কাটি লৈছোঁ। আৰু ডিমকেইটা ফ্ৰাই হৈ গৈছে। এইফালে শাকখিনি কটা হৈ গৈছে, ধুনীয়াকৈ এনেকৈ কাটি ল'লোঁ এইখিনি, আৰু লগত আলু এটাও দি দিছোঁ, আৰু এইখিনি মিহিকৈ কাটি ল'লোঁ। আৰু এইফালে কেৰাহী পাতি দিয়া হৈ গ'ল, আৰু এইফালে কেৰাহীত মই এতিয়া পিঁয়াজ আৰু অকণমান গোটা জিৰা দিছোঁ, আৰু বেলেগ একো নাই দিয়া। আৰু বিলাহীটো অকণমানকৈ গলাই লৈছোঁ, আৰু এইফালে শাকখিনি দি দিলোঁ এতিয়া। আৰু এইখিনি অলপ দেৰি ভাজিম, আৰু ইয়াৰ পৰা যিটো পানী ওলাব সেই পানীটো অকণমান শুকাবলৈ দিম আচলতে। আৰু হৈয়ে গ'ল, আৰু আপোনালোকেও খাই চাবচোন, বহুত ভাল লাগে এনেকৈ। আৰু পালেং শাকৰ টেষ্টটোৱে বেলেগ আহে এনেকৈ বনাই খালে আৰু ময়ো এনেকৈ বনাই আজি খালোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব দেই সকলোৱে, আৰু ভাল লাগিলে লাইক এটা কৰি দিব।